আসসালামু আলাইকুম। আসাম ফিছ হাছাৰেৰ পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব লাখ লাখ কাৱৈ মাছৰ পোনা, কিমান ডাঙৰ পুখুৰীত আমাৰ কিমান মাছ হৈছে সেইখিনি চাব পাৰিব, আৰু মাছটো কিমান ডাঙৰ হৈছে সেইখিনি চাব পাৰিব। আমাৰ সেই জাল দুটা লৈ গৈ আছে, এটা আগত থৈ আহিছে, এটা এতিয়া লৈ গৈ আছে। জাল দুটা একেলগত জইন কৰি চিলাই পেলাই তাৰপিছত জাল মাৰিব লাগিব। আৰু ডাঙৰ পুখুৰী সেইটো কাৰণে দুটা জাল লাগে। আমাৰ 107 দুটা জাল এইটো চাই আছে। দুটা জাল আছে আমাৰ, দুটা জাল একেলগত জইন কৰিব। এতিয়া জইন কৰি তাৰপিছত আপোনাৰ জাল মাৰিব লাগিব। তাৰপিছত কিমান ডাঙৰ হৈছে মাছ আৰু কিমান লাখ লাখ মাছ আছে সেইখিনি চাই থাকিব পাৰিব। এই জালটো আমাৰ এতিয়া টানি লৈ গৈ আছে। জাল আপোনাৰ আধাখিনি লৈ গৈছে, আধাখিনি আছেও এতিয়া। গোটেইখিনি ঘূৰি আহিব এতিয়া। অহাৰ পিছত আপোনালোকে মাছটো চাব পাৰিব। এতিয়া কথা হৈছে যে আপোনালোকে এতিয়াও ভিডিঅ'টো যদি লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক, আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'টো চবৰ আগত পায়। এতিয়া আমাৰ জালটো ঘূৰাই লৈ আহিছে, চপাব জাল এতিয়া। চপাই মাছখিনি একলগত গোট খুৱাব। এইটো মাছ আপোনাৰ গোট খুৱাই দিছে। মাছ আপোনাৰ লাহে লাহে এই আগতে আপোনাৰ জাল এটা পাতি দিছে, চিপ জাল কয় এইটো। চিপ জালৰ ফুটা দি মাছ পোনাবিলাক সৰুবিলাক ওলাই আছে, লাহে লাহে চপাই আছে। এইটো নচপালে আপোনাৰ একলগত গোট খুৱাই দিলে মাছ সৰুবিলাক মৰি যায়, ডাঙৰবিলাক আপোনাৰ সৰুবিলাক মাৰি দিয়ে। সেইটো কাৰণে এই জালটো আমি লগাই দিছোঁ। জালৰ ফুটা দি, চিপ জালৰ ফুটা দি মাছ আপোনাৰ ওলাই আছে। সৰু পোনাবিলাক ওলাই গৈছে, ডাঙৰকেইটা ৰৈ যাব। আৰু সৰু মাছেই বেছি থাকে, ডাঙৰ কেইটামান থাকে। এইখিনি যদি আমি বেলেগ কৰি নিদিওঁ, এটা এটাক খাই দিয়ে, ডাঙৰকেইটা সৰুকেইটাক খাই দিয়ে। সেইটো কাৰণে আমি আঁতৰাব লাগে। নাআঁতৰালে মাছে খাই দিয়ে। ইয়াতে কিমান লাখ মাছ আছে আপোনাৰ, কমচে কম 4-5 লাখ মান মাছ আছে এটা পুখুৰীত। এইখিনি এটা পুখুৰীত 4-5 লাখ মান মাছ হৈছে, আৰু বেলেগ পুখুৰীততো আৰু আছেই। আৰু শিঙি মাগুৰ কাৱৈ, শিঙি মাগুৰো আছে, অকল কাৱৈ নহয়। আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে সকলো ধৰণৰেই মাছ পাব। শিঙি মাগুৰ কাৱৈ আৰু বেলেগ বেলেগ বিভিন্ন ধৰণৰ মাছ আছে, সেইবিলাকো পাই যাব। বন্ধু বান্ধৱীসকল, চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই ৰাখিব। আৰু ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া যাব, মোৰ লগত যোগাযোগ কৰিব পাৰিব। এতিয়া চাওক, এনেকৈ জালটো আপোনাৰ লগত মাছটো গোট খুৱাই চিপ জালত উঠাই দিছে। উঠাই পেলাই হাতেৰে আপোনাৰ চপৰিয়াই আছে। তাৰ সৰু মাছবিলাক ওলাই গৈছে, ডাঙৰবিলাক ৰৈ যাব। সেইবিলাক মাছ আমি টেংকিত নি ৰখাই দিম, মাছটো বিক্ৰী কৰি দিম। বেছি মাছ ওলোৱা নাই, প্ৰায় 50,000 মান মাছ ওলাইছে, আৰু বাকীখিনি মাছ জালৰ ফুটাটো ওলাই গৈছে। এইটো এসপ্তাহ নালাগে, 5-6 দিনৰ ভিতৰত আপোনাৰ ৰেডি হৈ যাব, বেচিব পাৰিম। সেনেকুৱা যদি আপোনালোকে যোগাযোগ কৰে মোৰ লগত যে আমাৰ কাৱৈ পোনা নালাগে, স্পন লাগে, আপোনালোকে স্পনো পাই যাব। চাওক, আপোনালোকৰ যি ধৰণৰ সুবিধা লাগে আমি চব সুবিধাই দিম। আপোনালোকে খালি ফোন কৰিব, কমেণ্ট কৰিব, যেনেকুৱা ভিডিঅ' বনাব লাগে সেনেকুৱাই আমি বনাই দিবলৈ চেষ্টা কৰিম। যে আপোনাৰ স্পন লাগিলে স্পন নিব পাৰিব, যদি কিবা বুজা নাই আপোনালোকে বুজিবলৈ পাব, ফোন কৰিব, কল কৰিব, আপোনালোকক সকলো ধৰণৰ তথ্য দি আমি বুজাই দিম। এতিয়া আমি সমাপ্ত কৰিছোঁ।